ফটোকপি সব আনিছো তাৰপিছতে মোক চেকেই কৰা নাই কি আছে নাই মোক কৈছে সাইডত ৰখি থাকা মই কৈছো কিয় কিবা প্ৰবলেম আছে নেকি কৈছে যে শৰ্ট ড্ৰেছেছ আৰ নট এলাউড বন্ধুসকল আপোনালোকে ছোৱালীজনী কথাকিটা শুনিলে তাৰ ফলত আপোনালোকৰ প্ৰথমে মাথাত কি খেলাইছে এটো প্ৰথমতে কমেন্ট কৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল প্ৰথমতে কথা হ'ল কি ছোৱালীজনী এনে জি ড্ৰেছ পিন্ধে তাত মোৰ একো ক'বলগীয়া কথা নাই কিন্তু এটা এক্সাম দিবলৈ যেতিয়া যায় তাত এনেকুৱা ধৰণৰ হাসপাৰ পিন্ধি যোৱাটো কিমান যুক্তিসংগত এটো আপোনালোকে ক'ব কি থাকা মই কৈছো কিয় কিবা প্ৰবলেম আছে নেকি কৈছে যে শৰ্ট ড্ৰেছেছ আৰ নট এলাউড তুমি এনে জি ড্ৰেছ পিন্ধি থাকা দেই আমি ক'বলৈ নাযাওঁ তুমি বিয়া খাবলৈ যেনেকৈ যোৱা যাবা ফুৰিবলৈ যেনেকৈ যোৱা যাবা তাত আমি একো নকওঁ কিন্তু আমি শিক্ষানুষ্ঠানক মন্দিৰ বুলি ভাবোঁ দেই সেইকাৰণে আমি এনেকুৱা ড্ৰেছ পিন্ধিলে ভাল নাপাওঁ আৰু এখন আমেৰিকাও নহয় গতিকে তুমি ভুল কৰিছা বুলি আমি কৈছোঁ আৰু বাকী ৰাইজে কি কয় মই কৈছো why it is not mentioned in the admit card then they told it আমেৰিকাত থকা যেন বিলো গৈছে চোন আমেৰিকা পালোগে নিবাও ঠিকে আছে আৰে ইমান ইংলিছ মাৰিছে একো নাই তুমি চুকা মানুহ আৰু কথা হ'ল কি মানে নিজে ভুল কৰিছে লোকক দুখ দিছে এনেকুৱা বেয়া কথা নিজে ভুল স্বীকাৰ কৰিব লাগে ন তাৰমানে মই কেনেকৈ জানিম সেইটোতো এডমিট কাৰ্ডত ক'ব লাগিব আৰু শৰ্ট ড্ৰেছেছ কিয় পিন্ধিব নোৱাৰে এতিয়া ছোৱালীজনী এটা কথা কৈ থকা শুনিছোঁ যে হাফ পেণ্ট পিন্ধি আহিলোঁ তাৰ ফলতনো কি লোকচান হ'ল এতিয়া হাফ পেণ্ট পিন্ধি অহাৰ ফলত লোকচানকেইটা মই ধুনীয়াকৈ কৈছোঁ যোনকেইটা ল'ৰাই পৰীক্ষা দিছে সেইকেইটা প্ৰথমতে ডিষ্ট্ৰেক্ট হ'ব মানে ছোৱালীজনীলৈ চাওঁতেই যাব চাগে আধা ঘণ্টা এঘণ্টা মানে চাই পেলাই আকৌ কিয় কি ভাবিবলৈ যাব নেক্সট কথা হ'ল কি তাত থকা ছোৱালীকেইজনীও ডিষ্ট্ৰেক্ট হ'ব পাৰে মই হ'ব পাৰে বুলি কৈছোঁ দেই হ'ব বুলি কোৱা নাই ল'ৰাই হওক বা ছোৱালীয়ে হওক হ'ব পাৰে বুলি কৈছোঁ কেনেকৈ হ'ব পাৰে যে ছোৱালীকেইজনীয়ে ঘৰত এনেকুৱা ড্ৰেছ পিন্ধি থাকে হাফ পেণ্ট পিন্ধি এতিয়া মই ইমান হেভি ড্ৰেছ পিন্ধি আহিলোঁ ময়ো হাফ পেণ্ট পিন্ধি আহিব পাৰিলোঁ এইটো কথা ভাবোঁতে বহুত টাইম গুচি যাব কাৰণ 2 ঘণ্টাৰহে এক্সাম বোলে বহুত 10 ঘণ্টাৰ এক্সাম তেতিয়া নহয় এই 2 ঘণ্টা এক্সামৰ যদি আধা ঘণ্টা তেনেকৈ ডিষ্ট্ৰেক্ট হ'তে যায় তেন্তে কেনেকৈ হ'ব একো ভেলিড ৰিজন নাই শৰ্টছ পিন্ধাটো একো অপৰাধ নহয় শৰ্টছ আজিকালি চব ছোৱালীয়ে পিন্ধে আৰু যদি সঁচাকৈ সিহঁতে নিবিচাৰে ভণ্টি মানিছোঁ চব ছোৱালীয়ে শৰ্টছ পিন্ধে কিন্তু কোনোবা যদি ছোৱালীয়ে চাই আছে ভিডিঅ'টো তেন্তে কোৱাচোন যে তোমালোকে এক্সাম দিবলৈ শৰ্টছ পিন্ধি যোৱা নে বেলেগ পিন্ধা বিচাৰিছে শৰ্টছ পিন্ধিব নালাগে সেইটো অবভিয়াছলি এডমিট কাৰ্ডত মেনশ্যন কৰিব লাগে মূৰত ধৰি গৈছেগৈ এতিয়া কি এডমিট কাৰ্ডত ড্ৰেছ কি পিন্ধিব লাগিব এইটোও লিখি দিব মানে ইমান জেগা লাগিব নেক্সট টাইম চাগে এক্সাম দিওঁতে এনেকৈ লিখিবলৈ বাধ্য হ'ব আৰু মই যেতিয়া সেই কথাটো ক'লোঁ সিহঁতে মোক ক'লে যে এইটো কমন চেন্সৰ কথা জানিব লাগে দেউতাক ফোন কৰিলোঁ দেউতাই কৈছে যে ছাৰজনক দিয়া কথা পাতো মই ছাৰক কৈ আছোঁ আৰু বন্ধুসকল আপোনালোকেতো শুনিছেই ছোৱালীজনী ইমান ওপৰত কথা কৈ আছে নিজে কেতিয়াও ভুলটো স্বীকাৰ কৰিব নিবিচাৰে কি মানে লাষ্টত পাপাক ক'লে যে পেণ্ট এটা লৈ আনিব লাগিব দোকানৰ পৰা পাপা গ'ল বহুত দেৰি হৈছিল পিছে পৰ্দা এখন লৈ আনিছে ছোৱালীজনী কৈছে পৰ্দাখন মেৰিয়াই যোৱা তে মই পৰ্দাখন মেৰিয়াই গৈ এক্সামটো দিম বন্ধুসকল এয়াই আছিলে আৰু বিশেষ নকওঁ আৰু কথাখিনি ভালকৈ ল'ব বুলি আশা থাকিল আৰু গাৰ্জেণ্টে যদি চাই আছে এনেকুৱা বিষয়ত চকু দিয়ে যাতে মানে এনেকুৱা যাতে নহয়ে বাৰু ক'ৰবাত এটা দুটা কেছ ওলাই যায় কিন্তু সেইটোকে নিউজ চেনেলে পালে ধুই পেলাই সেইটোতো আপুনি গম পাইছেই আৰু নেক্সট কথা হ'ল কি এইটো কথা মই যেনেকৈ ক'লোঁ বেয়াভাৱে নলয় যাতে আৰু ডাঙৰ হিচাপেহে কথাটো কৈছোঁ যাতে এনেকুৱা ধৰণৰ ভৱিষ্যতে ভুল নহয় আৰু নিজে শুদ্ধটো মানি ল'ব লাগে আৰু পাৰিলে ক্ষমা খুজিব লাগে এনেকুৱা ধৰণৰ ভুল ভৱিষ্যতে নকৰোঁ বুলি নিজৰ টাৱত থাকিলে কথাটো বেয়া হৈ যায় যাহ'লে সমাজখনত এটা বেয়া পৰিচয় আহি যায় ধৰি লওক সমাজখনৰ এটা বেয়া দিশলৈও যাব পাৰে যাৰ ফলত আৰু বেলেগেও আপোনাৰ নিচিনা কাম কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ ভুল নকৰিব বুলি আশা থাকিল ধন্যবাদ